নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই। মোৰো ভালেই। আজি যিহেতুকে ৰাস পূৰ্ণিমা, আমাৰ ঘৰৰ ওচৰতে ৰাস এখন হৈছে। এখন নহয়, 2-3খনমান হৈছে। মানুহজনো আহিছে ঘৰলৈ, তো ভাবিলোঁ আজি গোটেইকেইটা যাওঁ, ৰাসক অলপ চাই আহোঁ। এইবুলিকে আমি গোটেইকেইটা ওলালোঁ ৰাস চাবলৈ। তো ভিডিঅ'টো স্কিপ নকৰালৈ শেষলৈকে চাই থাকিব। আপোনালোককো মাজে মাজে দেখুৱাই থাকিম ৰাসৰ কিছু দৃশ্যাংশ। ভিডিঅ' কৰিছোঁ অকণ ঘূৰি দে। তাৰপাছত আমাৰ ৰাস চোৱা হ'ল। চিধা আহি পেলাই দোকানলৈ আহিলোঁ। আহি ঘুগুনি খালোঁ। খাই কৰি আৰু ভাবিছোঁ ঘৰলৈ যাওঁ বুলি, কাৰণ দেহা মনৰ মানে বহুত বেছি টোপনি লাগি আছে। তো তাইও বেছি আমনি কৰি আছে, সেইটো কাৰণে ঘৰলৈ আহিব লগা হ'ল। গোটেইখন চাব নাপালোঁ ৰাস, তথাপিও পাছত চাম কেতিয়াবা আৰু। তো এয়া ঘৰলৈ বুলি আমি আহি আছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।